সঁচাই পাগল সেইদিনাখনৰ পৰা তুমি গায়ব হৈ গ'লা এতিয়া আৰু এইবিলাক বাদ দিয়া পিছে কোৱা তোমাৰ খবৰ কি মোৰ ভাল তোমাৰ ভালে আৰু ভবা নাছিলোঁ আজি আকৌ তাইক এনেকৈ লগ পাম বুলি আকৌ এবাৰ মোৰ বুকুখন কঁপিব ধৰিলে আকৌ মনলৈ উভতি আহিব ধৰিলে এৰি অহা স্মৃতিবোৰ এয়া হ'ল ৰণী কলেজত আহে ঠিকে কিন্তু পঢ়িবলৈ নহয় ছোৱালীহে চাবলৈ হাই কিউটি নম্বৰ 2 দিবা নেকি এইজনী হ'ল মীৰা এইজনী আকৌ প্ৰেম ভালপোৱাৰ কথা শুনিবই নোৱাৰে আৰু যদি কোনোবা ল'ৰা আহি তাইক প্ৰপ'জ কৰে এক্সকিউজ মি কোৱা আপোনাৰ লগত এটা কথা আছিলে মানে এইটো আপোনাৰ কাৰণে কি হয় এইটো আপোনাক লাইক কৰোঁ লাইক কৰা একো নাই দিয়া মোৰ অলৰেডি 4টা বয়ফ্ৰেণ্ড আছে তুমি অলপ এডজাষ্ট কৰিব পাৰিলা হয় মোৰ একো প্ৰব্লেম নাই হ'বনে হ'ব দে নালাগে বহুত ছোৱালী পাম আৰে লাইক কৰেহি আৰু এইজনী হ'ল কংকিতা কলেজৰ মৰম লগা ছোৱালীজনী আৰু এয়া হ'ল ৰূপম আজি 2 বছৰে ধৰি কংকিতাক মনে মনে ভাল পায় কিন্তু আজিলৈকে প্ৰকাশ কৰিবহে পৰা নাই ইমান দিন পিছত ভাবিলোঁ আজি গৈ ক্লাছ কৰোঁ তথাপি তোমালোকে বাং কৰোৱাই দিলা মোক আবে তই কলেজত আহি কি ক্লাছ কৰি থাক বে কলেজত কোনে ক্লাছ কৰে কলেজ আহ খুৰ ফুৰ ঘৰত গুচি যা হৈ গ'ল শেষ কাম আৰে মই ইমান দিন পিছত ভাবিছিলোঁ আজি কলেজ গৈ তাইৰ লগত কথা পাতিম তথাপি তহঁতৰ কাৰণে কোন বে আবে কোন হ'ব আৰু এই আমাৰ চিনিয়ৰজনী তই ভাই থৈ দে ভাই তই নোৱাৰিবি কাৰণ ইমান দিনে কলেজ তই কিমান দিনৰ পৰা আহি আছ বাৰু কলেজত বেছি নাহ কিন্তু আহিতো থাক ইমান দিনেদি ক'ব নোৱাৰিলি এনেকৈ থাকিলে ন তই 10 বছৰ থাকিলেও তই ক'ব নোৱাৰিবি তই বহুত ডাউন দিলি এতিয়া যিয়ে নহওক লাগিলে তাই 10 বছৰে ছিনিয়ৰ নহওক এইবাৰ মই তাইক কৈহে এৰিম সঁচা হে ভাই সঁচা কি হ'ব সেইফালে চোৱাচোন আমাৰ কলেজৰ নহয় জানো আবে এইটো মোৰ কিউটি দেখোন কিন্তু এই লগত কোন বে এইটো আৰে এইটো মোৰ 5th বয়ফ্ৰেণ্ড লাজ পাইছে চোৱা এক্সকিউজ মি একচুৱেলি আপোনাৰ লগত পাৰ্চনেল কথা এটা আছিলে আপোনাৰ কাৰণে থেংক ইউ পিছে কিয় বা দিলা এনে দিলোঁ এনেইতো কোনেও কাকো চকলেট নিদিয়ে নিশ্চয় কিবা কাৰণ থাকিব লাগিব মানে একচুৱেলি আপোনাৰ লাষ্ট ছেমিষ্টাৰৰ নোটছবিলাক পাম নেকি তুমি জুনিয়ৰ নেকি ইমান সৰু কথাটোৰ কাৰণে ইমান লাজ কৰি আছা ঠিক আছে বাৰু লৈ ল'বা কালি কেতিয়া ল'ম কালি ব্ৰেকত লৈ ল'বা ঠিক আছে ঠিক আছে
দেখিলোঁ এইজন জুনিয়ৰ অঁ জুনিয়ৰ নেকি নোটছ খুজি আছিলে নোটছ ব'ল এতিয়া যাওঁ অ' বাই আহিলি বাই কামটো হ'ল নে পিছে তই গাৰ্লফ্ৰেণ্ড বনাব গৈছিলি নে চিষ্টাৰ বনাব গৈছিলি ভাই তোৰ দ্বাৰা নহ'ব ভাই তোক কৈছোঁ নাই এইটো তোৰ দুখ কৰিব হ'ব যা হ'ব ইমান ক'ব নালাগে দে নহ'ব যা তোৰ দ্বাৰা যা হ'ব যা হাই হাই আহিলা তুমি আহা ভিতৰত বহি লোৱা আহো পিছে তোমাৰ নাম মাই চেল্ফ ৰূপম মাই চেল্ফ কংকিতা আহো নহ'লে কিবা বুজি নাপালে সুধিবা হাই আকৌ দূৰত গুচি গ'লা হাই মই তোমাৰ ওচৰত যাই আছোঁ তুমি দূৰে দূৰে যাই আছা যে মই অচিনাকি মানুহৰ লগত কথা নাপাতোঁ আৰে অচিনাকি আমি চিনাকি দেখোন কেতিয়া হে এই মাত্ৰ চিনাকি হৈ গ'লোঁ আমি আৰু কি লাগে পিছে এই চিনাকি হ'লোঁ যেতিয়া নাম্বাৰটো দিলে ভাল হ'ব দিয়া ভাই বাছ হ'ব সেইটো হয় কিন্তু মোক চিনিয়ৰহে ভাল লাগে তুমি প্ৰথমে বডি বনোৱা অলপ হাইটটো ওখ কৰা তাৰপিছত দেখিবা এৰ লগত মানে কেছটো নাযামতো 2 ছেকেণ্ড লাইন কি মাৰিলোঁ নিজকে অপেষ্টৰি এফচি তই এটা কাম কৰচোন তই উঠছোন ইয়াৰ পৰা উঠ তই এটা কাম কৰ এই আজিকালি যে আঁতৰি দিয়ক ডাঙৰীয়া আহিছে এইবুলি চিধাকে যাই থাক যা হাই হাই একচুৱেলি অলপ ডাউট আছিলে চাওঁ তোমার চকুজুৰিত কিনো মায়া আছে কাঢ়ি নিলাম তাৰ পিছৰ দিনাৰ পৰা ৰূপমে কংকিতাৰ লগত কথা পাতিবলৈ চান্স বিচাৰিব ধৰিলে কেতিয়াবা জনা বস্তু এটাও নজনা ভাওজুৰি তাইৰ ওচৰলৈ আহিব ধৰিলে বিলীন হৈ আৰু এনেকৈ সিহঁত দুটাৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিলে যাওঁতে সপোনে সপোনে তোমাৰে হাঁহি মিঠা মিঠা মাতে শাৰী কথাই কথাই চুমাকিম মৰমেৰে দুগালতে চম্পা কি চম্পা চম্পাই চকু দুটা মেলি মোৰ মুখলৈ চালে
কি এ অলপ লাহে লাহে পঢ় ভাই দেখা নাই কাম কৰি আছো তত ধেই তহঁতৰ কাৰণে পঢ়িবও নোৱাৰি যা শুইয়ে থাকো তাই হয়নে তাই এনে মানে হে কোনে কোনে তই গম পোৱা নাই নাই পোৱা আমি আজিকালি বৌ পামতো কংকিতা হয়নে নহয় হে তহঁতে কেনেকে নাম গম পালি অ চব জানো ভাই সেই সব বাদ দে পতিল নে নাই আরে সিনিয়র হয় তাই মোক আমি জাস্ট বেস্ট ফ্রেন্ড একো ফিলিংস নাই আমার মাজত বেটা তোক চিনি নাপাওঁ বুলি ভাবিছ হা তোৰ যদি তাইৰ ওপৰত ফিলিংছ নাথাকিল হয় তই তাইৰ পিছত এনেকৈ দৌৰিলি হয় নেকি হা নাজানো বুলি ভাবিছ তই আৰু বেলেগ ছোৱালী নাপালি সেই চিনিয়ৰজনীহে পালি তেনেকুৱা একো নহয় অ দে আৰু যি কৰা কৰি থাক মই কিতাপকে পঢ়ো চম্পা তাতে নবহোৱা মনে মনে সোমালাহি তুমি মোৰে ইয়াতে অজানিতে নজনাকে হলো তোমাৰে মনে মনে সোমালাহি তুমি মোৰে ইয়াতে অজানিতে নজনাকে হলো তোমাৰে মতলীয়া মন আজি তোমাৰ প্ৰেমতে লাহে লাহে বাঢ়িছে ভাল পোৱা তোমালে আলসুৱা সপোনতে পাখি মিলি উৰিছে অসীমৰ সীমনাতে দুটি হিয়া মিলিলে মতলীয়া মন আজি তোমাৰ প্ৰেমতে লাহে লাহে বাঢ়িছে ভাল পোৱা তোমালে ঐ ঐ ঐ কি তাইক পটোৱা কিবা এটা টিপছ দি না আচ্ছা তাইক পটোৱাৰ টিপছ লাগিব তোক আৰে চা ভাই চা এটা কথা কওঁ মই তহঁতক শুন মই তোক এটা কথা কওঁ अगर किसी चीज को पूरी दिल से चाहते हो तो पूरी कायनात उसे तुमसे मिलाने की साजिश में लग जाती है গতিকে তই যদি সেই ছোৱালীজনীক সঁচা অন্তৰেৰে ভাল পোৱাহে তেতিয়াহ'লেতো তই সেই ছোৱালীজনীক তই পাবিয়ে ন হ'ব শাহৰুখ খান আমাক তোমাৰ টিপছ নালাগে এতিয়া তুমি যোৱা মই ইয়াক অলপ প্ৰেক্টিকেল টিপছ দিওঁ ঐ কিবা গোন্ধ পাইছানে ঐ কিবা গোন্ধাইছে বে কিবা গোন্ধাইছে বে অ বে ভাজি ভাজি আজিও মানে বাহিৰত খাব লাগিব ইয়াৰ কাৰণে হেই আৰু এয়া হ'ল অৰুণ কংকিতাৰ বেষ্ট ফ্ৰেণ্ড ৰূপমৰ দৰে অৰুণেও কংকিতাক মনে মনে ভাল পায় কিন্তু আজিলৈকে ক'বহে পৰা নাই কিয়ে ভাই ইমান মন মাৰি বহি আছ যে আছোঁ আৰু এনে পিছে কংকিতাক আজিকালি বেলেগ ল'ৰাৰ লগত চাই আছোঁ কথাটো বাৰু ভাল হোৱা নাই চাবি আকৌ তই মনৰ কথা কোৱা আগতে তাই বেলেগৰ হৈ যাব হেই এনেকুৱা একো কথা নহয় ৰে ভাই সি জাষ্ট ফ্ৰেণ্ডহে হয় বাকী একো নাই সিহঁতৰ মাজত পিছে এবাৰ মনৰ কথাটো কৈয়ে দে কিজানি বেছি দেৰিও হৈ যাব পাৰে
পিছে কথাটো ক'বই লাগিব তাইক প্ৰপ'জ কৰিবই লাগিব কংকিতা তোমাৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছিলে অঁ কোৱাচোন আজি যিটো কথা তোমাক ক'বলৈ গৈ আছোঁ নাজানো এইটো কোৱাৰ পিছত তুমি কেনেকৈ ৰিয়েক্ট কৰিবা মই তোমাক ভাল পাই পেলাইছোঁ এইবোৰ কি ষ্টাৰ্ট কৰিছা তুমি তোমাৰ পৰা মই এইটো এক্সপেক্টে কৰা নাছিলোঁ তোমাকতো কেৱল মই ভাল ফ্ৰেণ্ড বুলিহে ভাবোঁ অঁ বুজিছোঁ তুমি সেই জুনিয়ৰজনক ভাল পাই পেলাইছা ন কি কৈ আছা তুমি এইবোৰ পাগল হৈছা নেকি অঁ পাগল হৈছোঁ মই কিন্তু তোমাৰ প্ৰেমত চোৱা অৰুণ মোৰ এতিয়া তোমাৰ লগত কথা পাতিবলৈ টাইম নাই মোৰ ক্লাছ আছে যাওঁ অঁ চুজ কৰা এটা কি হয় বেষ্ট ফ্ৰেণ্ড নে বয়ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ডটো ঠিকে আছে কিন্তু বয়ফ্ৰেণ্ডটো এনেই আৰু চুজ কৰা এটা সময়বোৰ এতিয়া ৰূপমৰ কাৰণে ভাল লগা হৈ পৰিছে এতিয়া কংকিতাক লগ কৰাটো ৰূপমৰ কাৰণে এক অভ্যাসত পৰিণত হৈছে ঐ পাইছোঁ ইয়াক আজি তই জুনিয়ৰ হয়নে নহয় হয়নে নহয় ঐ কলেজ ইউনিফৰ্মত আছোঁ মাৰামাৰি নকৰিবি কলেজৰ এটা নাম আছে তই জুনিয়ৰ হয়নে নহয় ঐ ভাই কি হৈছে তোৰ কি হ'ল তোৰ তই জুনিয়ৰ হয়নে নহয় ৰ ন ভাই ৰ তই কংকিতাৰ পৰা দূৰত থাকিবি তোক এইটো লাষ্ট ৱাৰ্ণিং দিছোঁ তোৰ বেছি হৈ আছে কেইদিনৰ পৰা চাই আছোঁ তাইৰ লগত ঘূৰা বন্ধ কৰি দে তই নহ'লে কি কৰিবি ভৰি ভাঙি দিম তই মোক চিনি পোৱা নাই নহয় মই কি হ'ল ভাই দম নিদিবি তোৰ কি হৈছে হে কি হৈছে তোৰ তোক আজি কি হৈছে ঐ ৰ কলেজ ইউনিফৰ্মত আছোঁ কথাটো বেয়া হ'ব যাচোন যা ক্লাছত যা চাই ল'ম তোক কি কৰিবি ভাই ৰূপম নাই ভাই কণ্ট্ৰল ভাই ৰ ঐ বল মই কাৰ লগত কি কৰোঁ কি নকৰোঁ তুমি ক'ব লগা কোন কিন্তু কংকিতা হ'ব তই যদি তাক ইমানেই ভাল পাওঁ তোৰ মনৰ কথা তাক কৈ কিয় নিদিয় কেনেকৈ ক'ম সি সেই ছিনিয়ৰজনীৰ বাহিৰে আন কাৰোবাক চাবওতো লাগিব এনেই ছিনিয়ৰ প্লাছ ইমান ধুনীয়াও ক'ত মোক সি চাব আৰু ইমানখিনি জনাৰ পিছতো কেনেকৈ মই তাক নিজৰ মনৰ কথা কওঁ
ভাই গাৰ্গী চাগে তোক ভাল পায় দেই তোক আকৌ কোনে ক'লে এইবিলাক ফাল্টু কথা এ ভাই তোৰ কংকিতাত বাহিৰে বেলেগ ছোৱালী আছেতো দুনিয়াত অলপ আশে পাশে চাবি বুজিছ এনেকৈ এটা ছোৱালীৰ লগত জীৱন নিজিয়ে চা সেইদিনাই এজনী ছোৱালীৰ কাৰণে কিমান ডাঙৰ কাণ্ড হৈ গ'ল আমিতো আগতে কৈছিলোঁৱেই যে এইবিলাক ধান্দাৰ পৰা অলপ দূৰত থাক কিন্তু তই আমাৰ কথা নুশুনিলি তইতো তাইৰ কাৰণে কিমান পাগল আছিলি আৰু দেখিছ নহয় এতিয়া তাই তোক পাত্তাই নিদিয়ে অ' ল'ৰা তিনিটা কি দুখত আছে যে চাদা খা চাদা দে হাতখন দে মই চাদা নাখাওঁ চাদা নাখা এই তোৰ দুখ দূৰ হ'ব দে এই ল খাই দে হা এই চাদা খা সুখত থাক বঢ়িয়া তোৰ চব দুখ দূৰ হ'ব দে চাদা খালে আৰে কংকিতা কি খবৰ আৰে ইমান মেছেজ কৰিছোঁ ইমান কল কৰিছোঁ ক'ত আছিলা তুমি আজি এতিয়াই 5 মিনিটত গৈ আছোঁ 5 মিনিট কংকিতাৰ কল আহিছিল 5 মিনিটত মোক মাতিছে লগ কৰিবলৈ মই আহোঁ বাই ঐ বেষ্ট অফ লাক অল দ্য বেষ্ট থেংক ইউ ইমান দিনে তোমাক ইগন'ৰ কৰি আছোঁ বেয়া নাপাবা একচুৱেলি মোক অৰুণে প্ৰপ'জ কৰিছিল আৰু তাক একচেপ্ট নকৰাৰ কাৰণে সি ভাবিছিল যে মোৰ তোমাৰ লগত কিবা চলি আছিল সেইকাৰণে সেইদিনাখন তোমাৰ লগত সি এনেকুৱা কৰিছে মই তাৰ হৈ তোমাক ক্ষমা বিচাৰিছোঁ প্লিজ তুমি তাক ভুল নুবুজিবা তুমি কিয় ক্ষমা খুজিবা ভুল বুজাবুজিত এনেকুৱা হয়ে আৰে ৰূপম কি খবৰ তোমাৰ ভালে আছা আছোঁ ভালে তোমাৰ কি খবৰ আৰে ভালে আছোঁ সেইদিনাৰ কাৰণে চৰি দেই একদম বেয়া নাপাবা আৰে একো নাই বন্ধুত্বৰ মাজত এনেকুৱা হয়ে ভালে আছা আৰু ৰূপমে আমাৰ কথা গম পায়নে নাই কি কথা গম নোপোৱা নেকি আমি ৰিলেশ্যনশ্বিপত আহিলোঁ কংগ্ৰেচুলেশ্যন আৰে থেংক ইউ ছ' মাছ আৰে কি হ'ল একো নোকোৱা হ'লা যে মোৰ এটা ইম্পৰ্টেণ্ট কাম মনত পৰিলে তোমালোকে থাকা মই যাওঁ নহ'লে আৰে আজিতো এটলিষ্ট একেলগে টাইম স্পেণ্ড কৰা সকলোবিলাক আছোঁ নেক্সট কেতিয়াবা আৰে আজি এটলিষ্ট নেক্সট পাক্কা নেক্সট কেতিয়া তোমালোকৰ বিয়াত আহিম আকৌ একেবাৰে হয় নেকি বাৰু আজি যাওঁ নহ'লে হা কংগীতা আৰু অৰুণৰ বন্ধুত্ব যাতে বেয়া হৈ নাযায় তাৰ কাৰণে কংগীতা অৰুণৰ লগত ৰিলেশ্যনশ্বিপত আহিব বিচৰা নাছিলে কিন্তু অৰুণৰ কংগীতাৰ প্ৰতি থকা ভাল পোৱাই কংগীতাক অৰুণৰ লগত ৰিলেশ্যনশ্বিপত আহিবলৈ বাধ্য কৰালে আৰু ৰূপমে নিজৰ মনৰ কথা মনতে লুকাই ৰাখিলে তুমি মোৰ জীৱনৰ তুমি মোৰ হেঁপাহৰ তুমি মন আকাশৰে প্ৰেয়সী তুমি মোৰ জীৱনৰ তুমি মোৰ হেঁপাহৰ তুমি মন আকাশৰে প্ৰেয়সী
ঐ তই এজনী ছোৱালীৰ কাৰণে আমাক এইটো যাবি এতিয়া হা তাই কেৱল ছোৱালীয়ে নাছিল তাই মোৰ কাৰণে সকলোবোৰ আছিল আৰু যেতিয়া মই তাইক বেলেগ ল'ৰাৰ লগত দেখিছিলোঁ মই সহ্য কৰিব পৰা নাই আৰু এতিয়া বোলে সেই মক্কেলটো হেনো তাইৰ বয়ফ্ৰেণ্ড মই কেনেকৈ সহ্য কৰিম যেতিয়ালৈকে মই গুৱাহাটীত থাকিম সিমান দিনলৈকে হয়তো তাইক মই হেড কৰি থাকিব লাগিব আৰু মই তাইক ইমানে ভাল পাই পেলাইছোঁ যে মই তাইক কেতিয়াও হেড কৰিব নোৱাৰিম তহঁতক ইমান দিনে ৰান্ধি বাঢ়ি খোৱালো নিজে নাখাই তহঁতক খুৱাই নিজে খিনাই গ'লো আৰু আজি তই সেই ছোৱালীটোৰ কাৰণে আমাক এৰি থৈ যাবি তোমালোকক মই অতি সোনকালে লগ পাম ভালে থাকিবা গাৰ্গি ঐ শুন আজি ৰূপম যাব গুৱাহাটী এৰি দিছ ইজ ইয়ৰ লাষ্ট চান্স আজি গৈ কৈ দে বানা কেতিয়াও নাপাবি এঘণ্টা পিছত তাৰ ট্ৰেইন আছে ইউ জাষ্ট হেভ 1 hour তই গৈ কৈ দে যা অ জলদি যা যা তই কৈ দে দিছ ইজ ইয়ৰ লাষ্ট চান্স ব্ৰ নহ'লে গোটেই লাইফটো ৰিগ্ৰেট কৰোঁতে যাব তুমি ইয়াতে কি বুলি ভাবা তুমি নিজকে তুমি নিজৰ ভাল পোৱা মানুহজনক নোপোৱাৰ কাৰণে চহৰ এৰি যাব ওলাইছা আৰু মই এইখিনিও আহিব নোৱাৰো নেকি মানে কি ক'ব খুজিছা বহি গৈছা তুমি মোৰ মনত নোৱাৰো দেখিব তোমাৰ দুখবোৰ এতিয়া যেনেকৈ আছা তাই কাৰণে তুমি ইমানেই কি হৈ গৈছা যে নিজৰ সুখবোৰ নিজৰ যোনবিলাক হেপী মুমেণ্টছ আছিলে এই চববিলাক পাহৰি গৈছা নেকি মানে তুমি বুজাব কি বিচাৰিছা ইউ ডাম্ব আই লাভ ইউ এইখিনিও বুজি নোপোৱা নেকি গাৰ্গিয়ে চাগে ভাল পায় দেই মোৰ দুখত সদায় প্ৰেৰণা হৈ থাকিবানে আছিলোঁ আছোঁ আৰু সদায় থাকিম পিছে অৰুণৰ কি খবৰ ভালে আছে আমাৰ এংগেজমেণ্টত নাহিলা কিয় কাম এটাত বিজি আছিলোঁ বিয়াত কিন্তু আহিব লাগিব বাৰু চেষ্টা কৰিম ঠিক আছে আৰে ৰূপম ইমান দিন পিছত আৰে কি খবৰ বঢ়িয়া পিছে মই কিন্তু তোমাক বেয়া পাইছোঁ দেই কিয় আমাৰ এংগেজমেণ্টত নাহিলা তুমি আৰে মই বিয়াত আহি যাম নহয় সেইটো আৰু বেয়া পাবলগীয়া কথা নেকি চিয়ৰ নে 100% চিয়ৰ
ভালে হ'ল আমি ইমান দিন পিছত লগ পালোঁ ব'লা অলপ ওলাই যাওঁ ভাই আজি নাযাওঁ আজি মানে বহুত কাম আছে পিছত কেতিয়াবা যাম এইবাৰ আকৌ গায়েব হৈ নোযোৱাতো নাযাওঁ কৈছোঁ নহয় আহিম তোমালোকৰ বিয়াত আহি যাম ঠিক আছে যাওঁ দিয়া আমি ঠিক আছে মই সেই এজন যাৰ কান্ধত মূৰ ৰাখি তুমি বেলেগ এজনৰ কাৰণে কান্দা মই সেই এজন যাৰ চকুত চকু থৈ তুমি অন্য কাৰোবাৰ সপোন চোৱা মই সেই এজন যাৰ ওচৰত তুমি নিজৰ দুখ প্ৰকাশ কৰিব পাৰা মই নহ'লে যেন তুমি একোৱেই নহয় আৰু তুমি নহ'লে যেন মই একোৱেই নহয় কাৰণ মই তোমাৰ বেষ্ট ফ্ৰেণ্ড আৰু তুমি মোৰ মানে তুমি আজি সেই ছিনিয়ৰজনীক মিট কৰি আহিলা মিট কৰিবলৈ যোৱা নাইও ছাডেনলি আমি লগহে পাইছিলোঁ তুমি কিয় খং কৰি আছা আৰে শুনা এতিয়া মোৰ কাৰণে সকলোবোৰ তুমি মোৰ উশাহে নিশাহে মাথো তুমি এতিয়া তুমি নহ'লে যেন মই আধৰুৱা এতিয়া মই কেৱল তোমাকে ভাল পাওঁ হ'বও আৰু মোৰ এই অস্ত যোৱা বেলিৰ পিছত ওলোৱা জোনাক হয় তুমি মই আকৌ এবাৰ প্ৰেমত পৰিব বিচাৰোঁ তোমাৰ লগত একেলগে হাঁহিব কান্দিব বিচাৰোঁ অকল সুখতে নহয় দুখতো মই তোমাৰ সমভাগী হ'ব বিচাৰোঁ ভিডিঅ'টো চাই ভাল পালে